হাই বন্ধুসকল, মই মন্টু প্ৰিয়ম আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজৰ পৰা দুজন মানে মোক কমেণ্ট কৰিছিলে, দাদা আপুনি কিদৰে পঢ়া শুনা কৰিছিলে সেই বিষয়ে মোক মানে জনাব কৈছিলে। আজি মই কি কিতাপ পঢ়িছিলোঁ আপোনালোকক জনাব যাই আছোঁ, আৰু মই কেনেদৰে পঢ়া শুনা কৰিছিলোঁ সেই বিষয়ে আপোনালোকক জনাম। ইউটিউবৰ পৰা কেনেকৈ ভিডিঅ'বিলাক চাইছিলোঁ, কি ভিডিঅ' চাইছিলোঁ সকলো আপোনালোকক জনাব যাই আছোঁ। মই বিশেষকৈ ক্লাছ 7-8ৰ পৰা মই 10লৈ মেইন বুকখন পঢ়ি গৈছিলোঁ। ক্লাছ 8ৰ নৱোদয় বিদ্যালয়ৰ সমাজ অধ্যয়নখন পঢ়িছিলোঁ, লগতে আমাৰ চেবাৰ NCERTৰ কিতাপখিনি মই পঢ়ি গৈছিলোঁ। 8ৰ পৰা 10লৈ মই কিতাপখিনি সমাজ অধ্যয়নখন মই মানে পঢ়ি গৈছিলোঁ। পঢ়ি পেলাই তাৰ পইণ্টখিনি মই বহীত নোট কৰি গৈছিলোঁ, মেইন পইণ্টখিনি, আৰু মই চামাৰিখিনি ভালকৈ চাইছিলোঁ। চাই উঠি পেলাই সেই কিতাপখনৰ পৰা কপিটোত ধুনীয়াকৈ মই নোটখিনি লিখি গৈ আছিল। সেই গোটেই পইণ্টখিনি মই লিখি গৈছিলোঁ, আৰু মোৰ বহী এটা হৈ গৈছিলে। বহীটো হৈ যোৱাৰ ফলত মই নেক্সট টাইম যেতিয়া পঢ়িব লগা হৈছিল, মই কিতাপখন নপঢ়ি মই বহীটো চাইছিলোঁ, আৰু তাতেই গোটেই কিতাপখন পঢ়াৰ দৰে হৈ গৈছিলে। আৰু নেক্সট পঢ়িছিলোঁ মই অসম বুৰঞ্জী পদ্মনাথ গোহাঁই বৰুৱাৰ। সেই কিতাপখন মই দুবাৰমান পঢ়িছিলোঁ, আৰু আমাৰ অসম হিষ্টৰীৰ এখন ধুনীয়া কিতাপ। তাত গোটেইখিনি মই নোটবিলাক লিখি গৈছিলোঁ, যিখিনি প্ৰয়োজন আছিল। আকৌ আমাৰ যিবিলাক মানে ৰজা মহাৰজাসকল আছিল, সেইবিলাকৰ শাসন কালবিলাক চাইছিলোঁ। আৰু মই কি কৰি গৈছিলোঁ, মই সেই ৰজাবিলাকৰ প্ৰথম দুজন আৰু মই শেষৰ দুজন পঢ়ি গৈছিলোঁ। আৰু যিজনৰ মানে শাসনকাল ভাল আছিল বা জাকত জিলিকা আছিল, সেইজনৰ বিষয়ে অলপ ভালকৈ পঢ়ি গৈছিলোঁ। তাৰ উপৰিও মই পঢ়ি গৈছিলোঁ আছামিয়াৰ বুকখন। অসমীয়াৰ বুকখন মই প্ৰতি বছৰে কিনো, আৰু সেই কিতাপখন মই পঢ়ি গৈছিলোঁ। সেই কিতাপখন পঢ়ি থাকিলে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ধুনীয়া হৈ যায়, আৰু আছাম হিষ্টৰী বা গোটেইখিনি ধুনীয়াকৈ জানিব পাৰি। লগতে মোৰ লগত আছিল লুচেণ্টৰ জিকেখন, সেই কিতাপখনো মই পঢ়ি গৈছিলোঁ। আৰু ইণ্ডিয়ান আৰ্মিৰ এখন কিতাপ আছিলে, মোৰ ভাইটি ইণ্ডিয়ান আৰ্মি হয়। সি ৰিটাৰ্ণ যেতিয়া দিছিলে, দিওঁতে কিতাপ এখন কিনিছিলে, আৰিহান্তৰ NER GD বুলি আছিলে ইণ্ডিয়ান আৰ্মিৰ NER-ৰ। সেই কিতাপখন মই পঢ়িছিলোঁ। তাত চমুকৈ আছিল আৰু লাগতিয়াল কথাখিনি আছিলে। সেই কিতাপখনে মোক যথেষ্টখিনি হেল্প কৰিছিলে। SSC আৰু ৰেলৱেৰ মোৰ তাত 4-5খনমান কিতাপ আছিলে। সেই কিতাপখিনিৰ পৰা মেথছ আৰু ৰিজনিংখিনি মই কমপ্লিট কৰি গৈছিলোঁ। তাত গোটেইখিনি ভালকৈ প্ৰেক্টিছ কৰিছিলোঁ, আৰু সেই দুটা ছাবজেক্ট পঢ়িছিলোঁ। আৰু তাত পুৰণা পেপাৰবিলাকো সন্নিৱিষ্ট কৰাই আছিল। সেই পুৰণা পেপাৰবিলাক এনচাৰ কৰিছিলোঁ। তাৰ উপৰিও আছিল মোৰ লগত টেটৰ কিতাপ আছিল এখন। টেটৰ কিতাপখনৰ পৰা মই অসমীয়াখিনি ধুনীয়াকৈ পঢ়িছিলোঁ। তাতে অসমীয়া হিষ্টৰী, অসম হিষ্টৰী, তাৰপিছত গ্ৰামাৰখিনি ধুনীয়াকৈ আছিলে, আৰু মেথছখিনিও আছিলে ধুনীয়াকৈ আছিলে। তাৰ পৰা মই সেইখিনি চাই গৈছিলোঁ। তাৰ উপৰিও মই পুৰণা পেপাৰবিলাক আছিল, মই বা আগতে SSCতে পৰীক্ষা দিয়া হওক বা আকৌ ৰেলৱেৰে মই বেলেগৰ পৰা মই মানে যিমান পেপাৰ পাৰোঁ মই আগতে মানে যিমানখিনি পৰীক্ষা দিছিলোঁ, আৰু ভাই বন্ধুৰ পৰাও মই পেপাৰবিলাক আনিছিলোঁ। আনি সেই মই পেপাৰবিলাক এনচাৰ কৰি গৈছিলোঁ, আৰু বিশেষকৈ মই মেথছ আৰু মানে ৰিজনিংখিনি তাৰ পৰা পঢ়িছিলোঁ বা ইংৰাজীখিনি। সেই পেপাৰখিনি এনচাৰ কৰাৰ ফলত কেনেকুৱা ধৰণৰ কুৱেশ্যন পাইছিলোঁ গোটেইখিনি মই কৰি গৈছিলোঁ, আৰু সেইটোৱে মোক যথেষ্টখিনি হেল্প কৰিছিলে। আৰু মই অসম পুলিচৰ গাইড বুক 2খন কিনিছিলোঁ।
সেই দুখন কিতাপ মোৰ কেনেকুৱা, মই যেতিয়া গোটেই কনচেপ্টখিনি ক্লিয়াৰ কৰাৰ পিছত মই সেই কিতাপ দুখন পঢ়ি পেলাই মোৰ এনেকুৱা লাগিল যে মোৰ গোটেইখিনি হৈ আছে আৰু মই সেই পেপাৰখন মানে ইজি পাই গৈছিলোঁ। ইজি পাই যোৱাৰ ফলত মই সেই কিতাপ দুখন বৰ বেছি নপঢ়িলোঁ, কাৰণ কেনেকুৱা লাগি গ'ল, একদম মানে সহজ লাগি গ'ল আৰু মই যিটো হিচাপত মানে আৰু পঢ়িছোঁ তাতকৈ অলপ কিজানি ওপৰত পঢ়ি আছিলোঁ, সেনেকৈ পঢ়ি গ'লোঁ। আৰু মই ইউটিউব চেনেল চাইছিলোঁ, মই তাৰ ভিডিঅ'বিলাক ডাউনলোড কৰিছিলোঁ। ডাউনলোড কৰি পেলাই মই যেতিয়া ফ্ৰী টাইম পাওঁ মই গান শুনাৰ পৰিৱৰ্তে সেই ভিডিঅ'বিলাক শুনি আছিলোঁ। আৰু কিবা কাম কৰি থাকিলেও মই হেডফোনতে হওক বা ব্লুটুথতে হওক মই সেই ভিডিঅ'বিলাক প্লে' কৰোঁ আৰু সেই ভিডিঅ'বিলাক মই শুনি থাকোঁ। সেই ভিডিঅ'বিলাক শুনি থকাৰ ফলত মোৰ অট'মেটিকলি ৰিভিজনটো হৈ আছিল আৰু মোৰ সেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰো মানে জিকেখিনি হৈ গৈছিলে। আৰু জিকেখিনি আমাৰ সাধাৰণতে কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে আমাৰ এবছৰৰ ভিতৰত মানে দি দিয়ে, প্ৰায় 6 মাহৰ ভিতৰত অলপ বেছি থাকে, প্ৰায় এবছৰৰ ভিতৰত সম্পূৰ্ণখিনি থাকে। গতিকে বৰ বেছি 2-3 বছৰৰ জিকে পঢ়ো লাভ নাই। আৰু আমি কেনেকুৱা কৰিব লাগে, বস্তুবিলাক অলপ স্মাৰ্টলি ষ্টাডি কৰিব লাগে। কেনেকুৱা হয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম সুধিলে তাত 4টা বা 5টা প্ৰশ্ন হয়। তুমি গোটেই মানে মুখ্যমন্ত্ৰীবিলাকৰ নাম মুখস্থ নকৰি তুমি 4টা প্ৰশ্ন মুখস্থ কৰিলে হৈ গ'ল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল, বৰ্তমান মুখ্যমন্ত্ৰী কোন, বা ইয়াৰ আগতে কোন আছিল, বা অসমৰ মহিলা মুখ্যমন্ত্ৰী কোন, সেনেকুৱাকৈ 4টা প্ৰত্যেক ক্ষেত্ৰতে অসমৰ যদি ভাৰতৰ ৰাষ্ট্ৰপতি বা ভাৰতৰ এইফালে প্ৰধানমন্ত্ৰীয়ে হওক, যি নহওক বা উপৰাষ্ট্ৰপতিয়ে হওক, গোটেইখিনিত 4টা বা 5টা প্ৰশ্ন যদি আৰু পঢ়ি যোৱা যায় সেইখিনি মানে যথেষ্ট হৈ যায়। আৰু আমি খিনিৰ মানে নাম, তাৰপৰা ৰাজধানীখিনি মনত ৰখা দৰকাৰ। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীবিলাকৰ মুখ্যমন্ত্ৰীৰ নাম কেনেকুৱা হয়, এতিয়া বৰ্তমান কৰ্ণাটকত কৰ্ণাটকত নিৰ্বাচন হৈ গ'ল, কৰ্ণাটকত এতিয়া মুখ্যমন্ত্ৰী কোন হ'ল, সেনেকুৱা প্ৰশ্নবিলাক বেছি আহে। গতিকে যিবিলাক বৰ্তমান হাইলাইট হৈ আছে সেইবিলাক বস্তু অলপ বেছিকৈ চাব লাগে আৰু বৰ বেছি পুৰণাবিলাকো নাহে। সেইদৰে ভাৰতৰ যদি বৈদেশিক বৰ্তমান আমাৰ PM ক'ত গৈছে, বা আমেৰিকা গ'ল, বা আমেৰিকাৰ এফালে ৰাজধানী কি হয়, বা আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন, সেনেকুৱাকৈ য'ত ভিজিট বৰ্তমান কৰি আছে সেইবিলাক অলপ চাব লাগে। সেইবিলাকৰ পৰাই আমাৰ মানে কাৰেণ্ট এফেয়াৰ্ছখিনি মানে সুধি দিয়ে। গতিকে পঢ়া শুনা আমি কষ্টটো কৰিবই লাগিব, কাৰণ চৰকাৰী চাকৰি কিছুমানে বহুত কষ্ট কৰিও নাপায়। আৰু আপোনালোকে চাই যদি আপোনালোকৰ একেলগে ক্লাছতে পঢ়া বহুত ভাল মানে ল'ৰাও এতিয়া চাকৰি নোপোৱাকৈ আছে আৰু অলপ কম পঢ়াও চাকৰি মানে পাই গৈছে। গতিকে চাকৰিটো অলপ কপালৰো খেল আছে, তোমাক যেতিয়া কপালে লগ দিয়ে, আৰু সেইটোৰ লগতে আপোনাৰ চেষ্টাটো মানে লাগিব। কপালৰ মানে ভৰসাত মানে ৰখি থাকিলেও নহ'ব, চেষ্টাটো সদায় মানে কৰি যাব লাগে। ৰানিংটোৱে তুমি সদায় কৰি থাকিব লাগে, পঢ়া শুনাই কম বেছি পৰিমাণে কৰি যাব লাগে, আৰু এটা নিয়মিত অভ্যাস এটা কৰি ল'ব লাগে। যদি সদায় তুমি 1 ঘণ্টাই হওক 2 ঘণ্টাই হওক, এতিয়া বা ইণ্টাৰভিউ জুলাইত হ'ব বুলিহে আছে কয়, এইফালে আকৌ মানে আজিকালি কি হয়, ইণ্টাৰভিউ এইফালে নটিচ দিলে এপ্লাই শেষ হোৱাৰ পিছতে পৰীক্ষা পাতি দিয়ে, গতিকে সময় যথেষ্ট কম পায়। সেইকাৰণে এতিয়াৰ পৰা যদি আপোনালোকে কম বেছি পৰিমাণে অলপ পঢ়ি থাকে তেতিয়া আপোনালোকৰ যথেষ্টখিনি হেল্প হৈ যায়, হেল্প হ'ব। পঢ়া শুনাখিনি নিয়মিতভাৱে কৰি যাওঁ, আপোনালোকৰ এই আৰু 22,000ৰ ভিতৰত মানে এটা বুজে লাগে, সেই বস্তু আপোনাৰ কৰি লওক আৰু চেষ্টা কৰক, ভগৱানক খাটক, য'ত মানে যাতে ভগৱানে আপোনালোকৰ মানে প্ৰাৰ্থনাটো শুনে আৰু এইবাৰ 22,000ৰ ভিতৰত এজন হৈ আপোনালোকে নিযুক্তি পায়। আৰু আপোনালোকৰ মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই মোক জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই উৎসাহিত হ'ম আৰু মই মোৰ জীৱনত যিখিনি বা এক্সপিৰিয়েঞ্চ হ'ল গোটেইখিনি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি যাম। আপোনালোকৰ নিশ্চয় কিবা অলপ হ'লেও উপকাৰ হ'ব। আজিলৈ বিদায়, ধন্যবাদ, পুনৰ লগ পাম।